গুড মৰ্ণিং। এয়া দেখিছেনে বাৰু আমাৰ প্ৰেৰণাই ৰাতিপুৱাই সোনকালে শুই উঠি আৰু তাই একদম বিচনাতে খাবলৈ পালে আৰু ধুনীয়াকৈ খাই আছে। চাওকচোন ইমান ধুনীয়াকৈ বহি আছে, বিচনাখনত বহি লৈ তাই ধুনীয়াকৈ খাই আছে। আৰু এইফালে আমাৰ ৰিদীপে আজি তাই কিবা হোমৱৰ্ক চোমৱৰ্ক কিবাকিবি দিছে চাগে, আনকালে কিতাপ নপঢ়ে, কিন্তু আজি সম্পূৰ্ণ ধুনীয়াকৈ বহি লৈছে আৰু কিতাপ পঢ়িছে। সেইকাৰণে দেখি ভালো লাগিছে আৰু মনবিলাক বহুত ভাল লাগে। এনেকৈ ল'ৰা ছোৱালীয়ে যদি সদায়ে যদি কিতাপ পঢ়ে নহয়, সঁচাকৈ কৈছোঁ বহুত ভাল লাগে। আমি আজি ওলাই মেলি লৈছোঁ, একেবাৰে আমাৰ এয়া ভকত হৈ ওলাই আছে। আৰু এইগৰাকী দেখিছে বাৰু একদম বেল চেল মাৰি মেলি একদম ধুনীয়াকৈ ওলাই লৈছে টিপটপকৈ। আৰু এতিয়া আমি যাম এঠাইলৈ। বহুত দিন হ'ল আমি দুয়ো একেলগে ক'তো যোৱা নাই, কিন্তু আজি যাবলৈ ওলাইছোঁ, সেইকাৰণে ভালো লাগিছে। দুইজন আজি লগতেই যাম, ফুৰিবলৈ বুলি নহয় দেই, এখন দহা আছে, দহালৈ বুলি ওলাইছোঁ দুয়োজনে। আৰু আমাৰ লগৰী বাইকখনৰ কাষলৈ আহিছোঁ আৰু আমি ইয়াতে বহি মেলি যাম আৰু দেই। আৰু এটা আপোনালোকক দেখাবলৈ ভাল লাগিব, কি হ'ল ইমান ধুনীয়া এই ঘৰখন চাওকচোন। বাঁহৰ যদিও দেখিবলৈ ইমানেই ধুনীয়া লাগিছে। আমি এফালে গৈছিলোঁ আৰু যাওঁতে তাত দেখিলোঁ এই ঘৰখন, আপোনালোকে এই আছাম টাইপৰ এইটো দেখিছে নহয়, হাফ ৱাল, এইটো ৱাল নহয়, পকাৰে কথা ৱাল নহয়, এয়া অকল মাটি দি ইমান ধুনীয়াকৈ হাফ ৱাল বুলি কৈছোঁ আৰু হাফ ৱাল বনাই দিছে। আৰু এইফালে মই একেবাৰে ব্যস্ত এওঁলোকৰ লগত কথা পতাত, এওঁলোকে ধুনীয়াকৈ ৰখাল কেইটামান কথা কৈ আছিল। কি কথা গম পাইছেনে? এতিয়া যিহেতু খেল মহাৰণৰ কথা হৈ আছে, তাৰে কথা কৈ আছে। আৰু এইফালে চাওকচোন কি ধুনীয়াকৈ সজাই মেলি ৰাখিছে ঘৰখন। ইমান ধুনীয়া এটা চাফা পৰিৱেশ, মোৰ দেখি কিবা মনটো ভাল লাগিলে। সেয়েহে ভাবিলোঁ আপোনালোকক দেখাওঁ, আৰু সেইকাৰণে মই দেখাবলৈ অলপ চেষ্টা কৰিলোঁ। সম্পূৰ্ণ নহয়, কিন্তু অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। চাওকচোন বেৰবিলাক কিমান ধুনীয়াকৈ মিহি আহিকৈ মচি ৰাখিছে। পকা ঘৰেও এটা একদম চট ঢালাই, দুমহলীয়া, তিনিমহলীয়া, পাঁচমহলীয়া ক'বলৈ নাই আৰু তেনেকুৱা ঘৰেও পাত্তা নাই। এইফালে বাৰান্দাখন চাওকচোন কি চাফা কৰি ৰাখিছে, ইমান ধুনীয়াকৈ। পৰিৱেশটো সঁচাকৈয়ে বহুতেই ধুনীয়া, মোৰ বহুত ভাল লাগিল। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। সেইফালে দেখিছে ধান শুকুৱাই থৈছে, আৰু এইফালে বস্তাত ধান ভৰাই ৰাখিছে।